গোপাল নাচে নাচে রে গোপাল গোপনী রাগে নাচে রে গোপাল ভাই দেখিয়া ওই দাদি ও এই নামঘৰত এই অভৰাদিৰ বক দেখিছিল নেকি মইতো এইফালে দি আহিলো মইতো নামঘৰত দেখা নাই কিয় লাগে তাই কিয় লাগে ইলা বহুত কথা দাদি বুইছা বহুত কথা পিছত কম আজি খেলা হবে হাতত লাঠি কেছটা কি ওই আপি আই অলপ মাৰি দিবি এই অভয়দাৰ বৌ এটি আছে নেকি নাই দেখোন আপনার বাইদেউৰ লগত কাজিয়া কৰি বংগলে গুচি গ'ল তুই ভেনি বান্দেরি তাই মানুটা জানা মনটা হেনা বসা এক কাছলা তোর ডাকিটা কমরেডি মইছালা কি হলে কি হইছে সেন্টারটা বুঝা নিজাকে হাত রাখা আর বক বেলা তিরে যাতা করব খাই ছাগলটা হইছে কি মুখখানি নখা কিয়া খুলি এ অভয় তিরিটা এ নামত বলে মোর কথা জিহে কইছে তিরিগিলা আগত মোৰ কথা কৈছা নেকি নাই কোৱা নকবি দে মোৰ আৰু ভয় লাগি যায় নকম দে ইলা আমাৰ মনৰ কথা আছোন আমাৰ দুজনৰ মাজৰ কথা ইসাই কবা আৰু লাগে না সবে দেখছে ভিখা মাগবা কিন্তু তাই জানাই কিন্তু নামত তো হাদি গৈছে একেবাৰে দেৱানী গিৰিটা চিৰি দিবিটা তাই আৰু এটা কথা শুনছো ৰ মই প্ৰমাণ পা নাই প্ৰমাণ পালে কম ৰ এই লক্ষীৰ কথাটা জানো মই জানা নেকি আমি গমেই পা নাছিলো দেখোন তুমি তেল এক্সার মারি আছা হা হিনা নামত মত ত্রিটার বিষয় কি কইছা তই হা নামত বিছৰি গেছিলো ভাগ্য ভাল মই তোক লাগ না পালো লাখ পালি ভেড়া কুবা দিলু হই কাম ভেড়া কুবাৰি কুবা বাইছাই নাম না জানো মক চিনি পালে তিৰিক লয়া দম আছে জুটি এটা মুখামুখি হং আজি ঠিক আছে মোর তিৰিক অন্ডা স্পট লৈ আহি আজি ময়ো চাম হা হে বইনি কোন দুটাটো লাগলি ৰ মোৰ যদি কথা আৰু দাদে শুনা পাই নহয় মোক আজি একেবাৰে পিঠি চালে উৰাব মই কেনকে থাকিম আজি ঘৰত যাই নকবি দে মোৰ কথা কিন্তু নকমি দে বইনি জগন্নাথৰ লাৰু খোৱাহেন কৰি আছো খোৱাহেন কৰি আছো ৰ এ হৰি কি ৰাতিপুৱাৰ পৰা দেখোন মাল খাইকে পৰি আছে ঐ ততে নাই গাত একেবাৰে তই গম পা নাই প্ৰতিটা দেখোন মধু তিৰিয়ে মৰতে দেখোন মাৰবা ধৰছে হয় মধু তিৰিয়ে মৰতে মাৰক তুমি মাৰবা নোৱাৰা সোনকালে যাম দেৰি নকৰবি তই মোক বেয়া কৈ মাৰক টেক চলা এইবিলাক কথা বাদ দি আমি যাওঁ সোনকালে যাব লাগে মাৰে বুলি কবি মধু তিৰিটাই আৰু মধুৱে লগ হৈ কিয় মাৰে নাজানো তইহে জানবি সোনকালে যাওঁ মইতো নাজানো সোনকালে নিচা বেছি হৈছে মই যাওঁ মোৰ দুই মতিৰি মাৰে কিয় মাৰে মোৰ তিৰিক মাৰব মই নাম নাজানো বেয়া হলেও মোৰ তিৰি ভাল হলেও মোৰ তিৰি খুৱাব লাগে মই খুৱাম তই খাইবে মই না মোর তিরিক এটা আনি দিছো বিচার করি বের মই জগন্নাথৰ নামত ভিক্ষা খুজবা নাযাবা পাৰো উচিত পইচা দালছো তই এটা কব লাগা কাৰে কিয়া মই নোহা কথা গুন্টা কৈছো লাৰু কিটাৰ কাৰণে আগতে যাবি তই দহা কৰি ভোক কানবা কাৰণে ও ঘৰৰ পৰা জাগ লৈ আইবি নিজে দেখোন নামৰ গীতা গাবা দেখোন মাইতা পালি দেখোন আগতে যাবি আৰু এনে নামত গেলি দেখোন কথা গীতা দি কতে দেখোন দিবা মুগাতে নহয় গাবা জানো কাৰণে উচিত গাবা গেছো সবে মোক 10টা তিৰি ফুটবা যাবি যাও এনে কিবা লাৰু কিটাৰ লাগে এই গুণদত ভিক্ষা খুজবা যাবা নৰা কিন্তু আমাক লাৰু আনা লাগে ভিক্ষা খুজবা আগতে জামাইলে আমি লৈ নেকি যা ইবাৰ তিৰি মৰতে খেদি জানেনি মৰতে কি মৰদ কথা কয় কি মৰদ কথা তিৰি গানবা কৈছা আনছো উচিতে আনছো মই কি মৰদ কথা কয় নিজতে কইয়া আইফা মই মৰদ কথা নকবি কি মই মৰদ কথা নকবি কথা বেয়া হৈ যাব কি বেয়া হৈ যাব মই মৰদ আইছে দে ঘলমলকে আইছে মই কিয় খাং মই খাং তিৰি অত্যাচাৰত মোৰ খাং
কিন্তু মোক যেনেকে সেনেকে এ! মস্ত ৰাগ উঠি যায় উবৰা বেছি নহয়, উবৰা কথাটো কবি মই কৈছো না মই মোৰ তিৰিক বেয়া পালিও তিৰি মোৰ শাসন মই কৰিম ভাই তুই খাই বে মই খাই মই খাই যে নকওঁ সিনা জগন্নাথৰ নামত গৈছে আচ্ছা মই তিনিটা ভিক্ষা খুজিব জানে সঁচা কথা মইতো উচিত ঠাণ্ডা দিছো না তাতে তাতে কিয় তিনিকিটা ৰৈ ক'ব লাগে মই লাজ নালাগে নিজৰ তিনিটা দেখোন বাল্টিং লৈ যায় তাতে কি হ'ব নে তোক দেখা নাই মই না মোৰ মুখ আছে মোৰ মুখ উচিত মুখ আছে এইকাৰণে কৈ আছে দোহা কথা কৈছে নেকি গোটেই গাঁৱৰ মানুহে ক'ব বেছি দেখা অলপমান বেছি দেখা কেঁচালখিনি শেষ কৰবে ভাই আৰু ইলা অশিভৰ লগত কাজিয়া কৰি লাভ নাই ঘৰত চা মোৰ কথা নিয়া মোৰ তোৰ টানি আইও আই কি নিগ্ধ আই এই দিন দীপৰ বেলা কাজিয়া লাগে গিৰাক ঘৈণীয়েকে লাৰু আৰু ভগৰ হৈ আহিছি কথা আই আমি এনে নহয় আই আমি হলি ইলা কথাত লাজে কৰো লাজ কৰা না ময়ো যাই আছো অ আই মই মনু যা আজি পাতি কই আইও মই মনু মাল্লা কই মাল্লা কই মাল্লা কই কেঁচা